আহকচোন চাও এই বৰ্তমান সময়ত সেই অন্ধবিশ্বাসৰ ফলত আমাৰ সমাজবোৰত ভণ্ড বাবা কিছুমানে এনে ধৰণৰ সাধাৰণ মানুহৰ লগত কিদৰে অত্যাচাৰ কৰে তাৰ এটা সৰু দৃশ্য পটৰ মাজলৈ আমি যাব বিচাৰিছোঁ। নমস্কাৰ। তুমি নাজানে নেকি গধূলি সময়ত মই বজাৰলৈ যাওঁ আৰু তোমাক কৈছিলো নহয় তাইৰ লগত যাব। মই আবেলি সময়ত মোৰ কিমান কাম থাকে, চোতাল সাৰা, গৰু বন্ধা, থাকি দিয়া, মই কেনেকে যাওঁ? আৰু চাওকচোন তাৰ গানটো কিমান জুয়ে পৰি ফুৰিছে। তই ঠিকেই কৈছ, সেই ঠাইখন এনে অপদেৱতাৰ ঠাই। প্ৰেৰণাক মাতচোন। অ' দেউতা, মই আহিছোঁ, মই গাড়ী ঠিক কৰি আহিছোঁ। ব'লা তাইক চহৰৰ হস্পিটেললৈ লৈ যাওঁ। তাই গা ভাল পোৱাই নাই নহয়, কিবা ডাঙৰ ইনফেকশ্যনো হ'ব পাৰে। কোনো চিকিৎসকৰ চিকিৎসা নহয়, বেজৰ চিকিৎসা। মই চেফিয়া মাতি থৈ আহিছোঁ, চেফিয়া বা আহি আছে সোনকালে। জলি পেহী, আপুনি জলাজত ঘিউ নাধাৰিব, তাইৰ অৱস্থাটো এনেই বেয়া। ৰবা, এই ঘৰখনত কোনোবা অপদেৱতাই বাস লৈছে। ইয়াত কোনো ডাইনীয়ে বাস লৈছে। হয় হয়, এইখন ঘৰৰ বাটাত ময়ো এটা ডাঙৰ কলা চেহেৰা দেখা পাইছোঁ। এইখন ঘৰত এজন ছোৱালী আছে, সেই ছোৱালীজনীৰ গাত ডাইনীয়ে বাস লৈছে। অ' বাবা আহিছে, বাবা আহিছে। ৰক্ষা কৰক, মোৰ ছোৱালীজনীক বচাওক, আপোনাক যিলৈকে তাকেই দিম। হ'ব, তুমি চিন্তা নকৰিবা। তুমি মাত্ৰ মোক 3টা বস্তু যোগাৰ কৰি দিবা। হ'ব। প্ৰথম, তুমি 3 কেজি সিন্দুৰ, এখন ৰঙা শাৰী আৰু মোক দক্ষিণা হিচাপে 5,001 টকা এটা তুমি মোক দিব লাগিব। হ'ব হ'ব, আপোনাক যিলৈকে মই তাকেই দিম। হ'ব, তুমি চিন্তা নকৰিবা, এইক মই ঠিক কৰি দিম। ওম ৰিং ৰিং 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 ভট ছট স্বাহ ওম ৰিং ৰিং ভট ছট স্বাহ ওম ৰিং ৰিং ভট ছট স্বাহ। ৰখাওক এইবোৰ অত্যাচাৰ, আপুনি এজন অপৰাধী। প্ৰেৰণা, ৰবা, আজি এই বাবাৰ প্ৰমাণ দিম। ৰবা, ইয়াতে এইবোৰ কি চলি আছে? মই হাস্পতালৰ পৰা আহিছোঁ। এই শৰীৰত টাইফয়েডৰ তীব্ৰ সংক্ৰমণ হৈছে আৰু এই জীৱনটো মই আপোনালোকে খেলি আছে নেকি? এতিয়া এই হাস্পতাললৈ লৈ যোৱা হওক। বাবা, আপুনি চাওক, মই যাওঁ। আৰু এই বাবাই যি যাদু দেখুৱাইছে সেয়া এটা হাতৰ কৌশলহে। এয়া চাওক, আপোনালোকে চাওক, চাওক মা, আপুনি বিশ্বাস কৰা বাবাই আপোনাক কেনেদৰে ঠগি আছে। এই পানীখিনি হাতত ল'লেই ৰঙা হয়, কিয়নো ইয়াত ৰাসায়নিক দ্ৰব্য আছে। এতিয়া আৰু কাক কাক ঠগিছ? নে পুলিচক মাতিম? মোক ক্ষমা কৰক, মই কেৱল পইচাৰ লোভতে এনেকুৱা কাম কৰিবলৈ বাধ্য হৈছিলোঁ। মোক ক্ষমা কৰিব। আমি কিমান ডাঙৰ ভুল কৰিছিলোঁ। আমাৰ সন্তানৰ জীৱনটো আমি ধেমালি পাতি দিছিলোঁ। মনত ৰাখিব, ধৰ্ম বিশ্বাসৰ বস্তু, কিন্তু অন্ধবিশ্বাস মৃত্যুৰ কাৰণ। বেমাৰ হ'লে ডাক্তৰৰ ওচৰলৈ যাওক, ভণ্ড বাবাৰ ওচৰলৈ নহয়। আহক আমি সকলোৱে মিলি কওঁ, অন্ধবিশ্বাস ত্যাগ কৰক, বিজ্ঞান মনস্কতা গঢ়ি তোলক। অন্ধবিশ্বাস ত্যাগ কৰক, বিজ্ঞান মনস্কতা গঢ়ি তোলক।